নমস্কাৰ বন্ধুসকল, জবিনে চাবলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, 8+ কেণ্ডিডেটসকলৰ বাবে বহুকেইটা গ্ৰেড 4 পদৰ বাবে আবেদন বিচাৰি আছে, য'ত পিয়ন, ড্ৰাইভাৰ আৰু গ্ৰাম প্ৰধান আদি বিভিন্ন ধৰণৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। মুঠ পদৰ সংখ্যা হৈছে 170টা। লাষ্ট ডেট দি আছে 16/10/2021 তাৰিখ, অৰ্থাৎ 16 অক্টোবৰৰ আগত ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ক'ত কেনেকৈ এপ্লাই কৰিব গোটেইখিনি জড়িত এইটো ভিডিঅ'ত চাই লওঁ। বন্ধুসকল, প্ৰথমটো নটিফিকেশ্যন আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শোণিতপুৰৰ পৰা। মুঠ পদৰ সংখ্যা হৈছে 2টা, গ্ৰেড 4 পদ। ইয়াৰ প্ৰথমটো পদ দি আছে অফিচ পিয়ন। অফিচ পিয়নৰ মুঠ এটা পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। 12,000 টকাৰ পৰা 52,000 টকা মাহিলী দৰমহাৰ নীতি আছে। 3,900 টকা পালেকৈ আপোনালোকে গ্ৰেড পে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে 8+ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। দ্বিতীয়টো পদ হৈছে বন্ধুসকল ড্ৰাইভাৰ পদ। ড্ৰাইভাৰ পদৰ বাবে মুঠ এটা পদ দিয়া আছে। ইয়াৰ বাবে মাহিলী দৰমহাৰ নীতি যথেষ্ট ভাল। 14,000 টকাৰ পৰা 60,500 টকা ইয়াৰ মাহিলী দৰমহাৰ দিয়া আছে। 5,200 টকা আপোনালোকে গ্ৰেড পে বেলেগকৈ লাভ কৰিব। শিক্ষাগত অৰ্হতা দিয়া আছে 8+ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ থাকিব লাগিব এখন প্ৰফেচনেল বা ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেঞ্চ। বন্ধুসকল, লগতে থাকিব লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা। যিকোনো ডিষ্ট্ৰিক্টৰ ৰেজিষ্ট্ৰেশ্যন থাকিলে ইয়াৰ বাবে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এজ লিমিট দিয়া আছে বন্ধুসকল 18 পৰা 40 বছৰ। 18 পৰা 40 বছৰৰ সকলো কেণ্ডিডেট ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে থাকিব এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। বন্ধুসকল, ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ফিল আপ কৰি পেলাই আপোনালোকৰ ডকুমেণ্টখিনিৰ সৈতে 3 কপি ফটো লগত গাঁঠি দি পেলাই এটা এড্ৰেছ দিয়া আছে। এড্ৰেছটো দিয়া আছে দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শোণিতপুৰ তেজপুৰ, পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন তেজপুৰ, পিন 784001, ডিষ্ট্ৰিক্ট শোণিতপুৰ, আছাম। এই এড্ৰেছটোত পোৱাকৈ আপোনালোকে প্ৰেৰণ কৰিব লাগিব 16/10/2021 তাৰিখৰ আগত। ইয়াৰ বাবে এপ্লাই লাষ্ট ডেট দিয়া আছে 16/10/2021 তাৰিখ। ইয়াৰ বাবে বন্ধুসকল, যদি আপোনালোকে 2টা পদৰ বাবে এপ্লাই কৰিব বিচাৰে, ড্ৰাইভাৰ আৰু পিয়ন পদ 2টাৰ বাবে, তেতিয়াহ'লে আপোনালোকে 2বাৰ এপ্লাই কৰিব লাগিব। ড্ৰাইভাৰৰ বেলেগকৈ আৰু পিয়নৰ বাবেও বেলেগকৈ আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব লাগিব। বন্ধুসকল, ইয়াৰ পিছৰ নটিফিকেশ্যনটো আহিছে হাইলাকান্দি ডেপুটি কমিশ্যনাৰৰ পৰা, য'ত মুঠ 168টা গাঁও প্ৰধান পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। 168টা গাঁও প্ৰধান পদৰ বাবে, য'ত ৰেভিনিউ চাৰ্কল দি আছে হাইলাকান্দি, লালা, কাটলিচেৰা এণ্ড আলগাপুৰ। এইকেইটা ৰেভিনিউ চাৰ্কলত আপোনালোকে ইয়াৰ বাবে গাঁও প্ৰধান পদৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে মুঠ পদ দিয়া আছে 168টা। হাইলাকান্দি ৰেভিনিউ চাৰ্কলত দিয়া আছে 36টা পদ। লালা ৰেভিনিউ চাৰ্কলত দিয়া আছে 60টা পদ। কাটলিচেৰা দিয়া আছে 35টা আৰু আলগাপুৰত দিয়া আছে 37টা পদ। ইয়াৰ বাবে এপ্লাই কৰিবলৈ বন্ধুসকল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব 10+ কৰা সকলো কেণ্ডিডেটে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে এজ লিমিট দিয়া আছে। এজ লিমিট যিকোনো মিনিমাম 30 বছৰৰ কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে আপুনি নিজৰ ৰেভিনিউ চাৰ্কুলৰ বা নিজৰ গাঁৱত থকা পদ যদি খালী আছে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এইটো গাঁও প্ৰধানৰ ক্ষমা কৰিব অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰি আপোনাৰ গাঁৱৰ পদসমূহ চাই ল'ব পাৰে। ইয়াৰ বন্ধুসকল, এপ্লাই কৰিবলৈ আপোনালোকৰ পাৰ্ট 9ৰ গেজেট ফৰ্ম এখন ফিল আপ কৰি আপোনাৰ ৰেচপেক্টিভ চাৰ্কল অফিচত আপোনালোকে জমা দিব লাগিব আপোনালোকৰ ডকুমেণ্টখিনিৰ সহায়ত। ইয়াৰ বাবে বন্ধুসকল এপ্লাই লাষ্ট ডেট হৈছে 7 অক্টোবৰ 2021 তাৰিখ, অৰ্থাৎ 7 অক্টোবৰৰ আগত ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু আৰম্ভ হৈছে 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা ইয়াৰ এপ্লাই আৰম্ভ হৈছে। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাতকৈ আপুনি ইয়াৰ বাবে সবিশেষসমূহ চাই ল'ব পাৰে। গতিকে বন্ধুসকল, আজিৰ নিযুক্তি খবৰ ইমানেই। ভিডিঅ'টো ভাল পালে